ঐ ৰমেন, কালিতো দেওবাৰ আছিল, তই দিনটো ঘৰত কি কৰিলি? একো নাই বে, হলো আৰু পাবজি খেলিলো। তই কি কৰিলি পিছে? মানে বেটাই কালি ঘৰত এনেই আছে। ইয়াক এটা এনেকা লেভেল দিম নহয়, পাগলা হৈ যাব। তই কালি ঘৰত এনেই আছিলি নেকি? মোক ক'ব লাগে। মোক দেখা নাই, কালি মই গুৱাহাটীৰ পৰা আহিলো। এইটো চশমা চা, 3000 টকাতে কিনি আনিছো। গুৱাহাটী কেতিয়া গ'ল বে? কাম নাই আৰু চান্স পালে অকল লেভেল দিয়া ইয়াৰ। ৰচোন এইটো ৰমেন দাইটি নহয়নে? মাতচোন মাত, ইয়াক এডোখৰলৈ মাতচোন, কথা এটা আছে ইয়াৰ লগত। হয় ৰ। ঐ ৰমেন দাইটি, এইফালে আছোন, এইফালে কথা এটা আছে তোৰ লগত। ৰমেন আৰু নৰেন, কচোন ক, কি কৰি আছ তহঁতি ইয়াত এই দুপৰীয়াখন? দাইটি একো নাই দে, আমি এনেই ৰখি আছো ইয়াতে, ইমান গৰম পৰিছে। বাৰু তই কালি খোলালীজনীৰ ঘৰলৈ যোৱা নাছিলি জানো? কচোন ক, কেতিয়া আহিলি তই? মই কালি আহিলো ৰ। সেই বেয়া ইণ্টাৰেষ্টিং ঘটনা এটা হ'ল, গম পোৱা নাই? দাইটি কচোন ক, কিনো এনেকুৱা ইণ্টাৰেষ্টিং ঘটনা হ'ল, আমিও শুনো। শুন কৈছো। কালি মই তোৰ একদম খোলালীজনী ঘৰলৈ যাম বুলি একদম ৰাতিপুৱাই গা চা ধুই একদম তেল টেঙা সানি তোৰ 7টামান বজাতে ওলাইছো হা ঘৰৰ পৰা। তাৰপিছত মই একদম বাছত উঠি গৈ আছো 11:30মান বাজিছে চাগে তেতিয়া দেই। তাৰপিছত আৰু কি, একদম মোৰ অলপ ভাগৰ লাগিলে, টোপনি লাগিছে, সেইটো কাৰণে অকণমান বোলো বাগৰি লওঁ। সেইটো কাৰণে চিটটোতে মূৰটো পেলাই অকণমান শুলো। পিছত কণ্ডাক্টৰটো আহি মোৰ ওচৰত কৈছে হা, দাদা উঠক বোলে। মই ঘপকৈ উঠি চাইছোঁ, তাৰপিছত সি কৈছে, দাদা বাগৰি যাবনে? মই বোলো নাই এনেই অকণমান টোপনি লগাৰ কাৰণে অকণমান শুই দিছোঁ। তাৰপিছত সি মোক আকৌ এবাৰ কৈছে হা, নহয় আপুনি বাগৰি যাবনে? মই বোলো হেই কি কথা কৈ আছা বাগৰি কিয় যাম? তাৰপিছত আৰু কি, আকৌ এবাৰ সি সুধিছে মোক, দাদা বাগৰি যাবনে? তাৰপিছত মোৰ এনেকুৱা খং উঠি গ'ল নহয় দেই, মই একদম টোপনি ধৰি আছে এনেই, নাযাওঁ বাগৰি যা ইয়াৰ পৰা বুলি ক'লো। তাৰপৰা সি মোৰ ওচৰৰ পৰা আঁতৰি গুচি গ'ল। তাৰপিছত মই গৈ আছো 1.5 ঘণ্টা 2 ঘণ্টামান পিছত দেই, আকৌ আহিছে সি আহি মোক আকৌ সুধিছে, দাদা বাগৰি নামিবনে? মোৰ কেলা খং উঠি গ'ল নহয়, মূৰ্খ নেকি তই বোলো, দস্তমত পইচা দি আহিছো, কেলে বাগৰি নামিম মই, থিয় হৈ নামিম আকৌ। তাৰপিছত শুন আকৌ, একদম ইণ্টাৰেষ্টিং ঘটনা হা। মইতো গৈ আছো তাৰপিছত অলপ দেৰি যোৱাৰ পিছত মানুহবিলাকে মোক এনেকুৱা ঘূৰি চাই আছে নহয় দেই। মই বোলো কণ্ডাক্টৰটো চাব লাগে, মোক কেলে ঘূৰি চাই আছে মানুহবিলাকে। তাৰপৰা অকণমান দেৰি যোৱাৰ পিছত মানুহ এজনী পাতি গৈছে, বাগৰিলে মোৰ ডাঙৰজনী ছোৱালী বিয়া দিছো বোলে। মই বোলো হা? পিছতহে গম পাইছো বাগৰি নামৰ ঠাই এডোখৰ আছে বোলে। মই এনেকুৱা লাজ পাইছো নহয় দেই মানুহখিনিৰ আগত, ৰঙা পৰি মই একদম অৱস্থা নাই সেইদিনা। তই হাঁহিছ, মোৰ অৱস্থাটো সেইদিনা কি হৈছিলে তই দেখাহেঁতেন পাগল হলিহেঁতেন। মই একদম ৰঙা পৰি চকু কাণ মুদি যেনে তেনে ঘৰত পাইছোহি সেইদিনা। তাৰপিছত আৰু মই ঘৰৰ পৰা ওলোৱা নাই বাবা, কৃষ্ণ বোলো, এনেকুৱা লাজ লাগিছে নহয় মোৰ। তাৰপিছত আজি এতিয়াহে ওলাই আহিছো, 2 দিন হৈ গ'ল ঘৰত সোমাই থকা। বাৰু হ'ব দে, তহঁতি থাক ইয়াতে, মই যাওঁ। মোৰ এই আগৰ ফালে অলপ কাম এটা আছে, তহঁতি ইয়াতে থাকিবি দেই, পিছত লগ পাম। হ'ব দে দাইটি, যা। পাৰ্টনাৰ, আমি যাওঁ ব'ল, অলপ ছোৱালী জোকাই আহোঁ স্কুলৰ আগত গৈ। ব'ল, শুভ কামত দেৰি কিহৰ? তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো আজি চাই ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু এনেকুৱা ইণ্টাৰেষ্টিং মজা ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। থেংক ইউ, লাভ ইউ অল। বাই।